Hello guys, welcome back to my YouTube channel. আৰু আজি মই যাই আছো গৰখীয়া মন্দিৰত। এতিয়া ৰাতিপুৱা 6:00 বাজাই নাই। সোনকালতে উঠি গা চা ধুই ললো। এতিয়া যাওঁ মই মোৰ লগটো কান বেক লাগি বাইবাছক লাগিছো বলুক। বিকাশ আহি গেল আৰু মই তেল বনাম এতিয়া গাড়ীত তেল ভৰে ধুনীয়াকৈ যাওঁ। 100 টকা মানৰ তেল বনাম আছে ফুলে। তোৰ ইমান দেৰি কে আৰু তাক চলবাৰি তই নচলবি নহয় দি চল দে আৰু লাহিলে বেছি নহয় 60 60 টো মোৰ কাৰণে ইজি जो राइट टू मारी हो পুচি মারি বলো পুচি মারি গাইস বড়বেতাক লাগি যাব লাগব বড়বেতা মানে বড়বেতাক তো দূর তো যাই না কোন পুচি মারি পারা হলো ইটা আমি রঙিয়া পার হইলো এইবার পাম আমি নলবাড়ি বিদ্যুৎ পাম পাঁচতলা তো বলুক অলপ এনজয় করে ভিডিওটো আমার কাছে এবার মই মানে এই ড্রাইভার চেঞ্জ করে দিলি কোন লাগছে ঠান্ডা দাম তার মানে এই বিকাশ দিলি পাঠশালা পালো আহি কিনে এতিয়া খাবাক লৈ গৈছে তামাম লাগছি ঠাণ্ডা আৰু ৰাতিপুৱা উঠি আকৌ খাৱা নাই বিয়াকে আহি পালো মানে আৰু আছে গাইজ 63 কিলোমিটাৰ বোলে কিবা এটা খাই ল তামাম লাগছি ভোক এটা চবে বহি লৈছে খাবৰ কাৰণে পুৰি খাবলৈ পুৰি খাবা ষ্টাৰ্ট কৰিছে ইয়াতে বাপৰে বাপ মোকো দি লৈছে তো চাহ খাবি নেকি চাহ খাবি নেকি তই গেষ্টিক উঠো নেকি তোৰ চাহ আৰু এই পিঠা খাওঁ হা ডাক্সি মুখত দিয়া হা খাই চাই ললো এইবাৰ আৰু যায় আকৌ নৰখো আৰু ক'তো ঐ আন নৰখিবি কিন্তু ডাইৰেক্ট যাই পাব লাগব এইবাৰ কি ৰখাৰখি নাই আৰু ডাইৰেক্ট এইবাৰ তো বলুক গাইছ বহুত দেৰিৰ পিছত সূৰ্য দেৱতা উঠছি কিবাকে ইমান ঠাণ্ডা লাগছি গাড়ীত মানে আৰে ৰাতিপুৱাই আহিছো না আৰু বৰষুণ মাৰি দিছিল আমাৰ সেইফালে আকৌ নায়ে কিবাকে ৰ'দ দিছি পাম আৰু বেছি নাই আৰু কিবা নদী চাবাক লাগি শুনিছো কিমান ডাঙৰ নদী চাক আৰু ফালে কিবা বাবাই পূজা কৰি আছে বাৰু সেইটো বেলেগ কথা কি ডাঙৰ নদী আৰু নাও চাও চলি আছে বঢ়িয়া আৰু কিমান টাইম পিছত ৰ'দটো ওলছে কিবা অলপ ভাল লাগছে মনটো আৰু কিমান আছে ঠিকে আছে টাইম আমি ঠিকে 100 কিলোমিটাৰ মান আহিলো নেকি আমি 3 ঘণ্টা বাপৰে বাপ গাইছ তাপলে বিষ উঠি গেছি তো বুবু তাপলে বিষাইছি এখন তাপলে আঘাতত তাপলে বিষাইছি তোৰ তোৰ আগতে সৰু থাকোঁতে বেজি লোৱা সেই বিষ যেন তাপলে উঠছি তোৰ ফাইনেলি আহি পালো আৰু গাড়ী চাড়ী থৈ লৈছো কাপোৰ চাপোৰ ভৰাই লৈছো কিবাকে আহি পালো সেই ৰাতিপুৱা 6:00 বজাৰ পাই গাড়ী কণ্টিনিউ চলি আছে আমাৰ মানে গাড়ীখন ডাষ্টবিনৰ ভিতৰত ভাল থ'ব লাগছে চেভ হৈ থাকিলে তেতিয়া চাকি তাকি লৈ ল'লো একেবাৰে সুমেতামে মন্দিৰত আছে আৰু গাইছ মেইন গেটটো মানুহে চাগে ই মন্দিৰত আহিলে ভৰি ধুৱাই দেই মই মানে পুৱাই গা ধুইছোঁ এতিয়া মানে আৰু কি ভৰি ধুব নাই গা ধোৱা নাই গাইছ সৌৰভে গায়ে ধোৱা নাই গা ধো তই ধোৱা নাই মই গা ধোৱা নাই কিমান লৈছো গা ধোৱা নাই নেকি চলি সিহঁতৰ কথা চাকি দিয়ে জচ চাইছো গাইছ চাকি তাকি জ্বলাই ল'লোঁ ধুনীয়াকৈ এইফালে নান্দা কৰি আছে আৰু বহুত কিবা কানি সুধিছোঁ কাকো নকওঁ কিন্তু ভগৱানক কি সুধিছোঁ হা মন্দিৰৰ ভিতৰত সোমাইছোঁ এইটো মেইন দুটা আকৌ লাগি আছে নেকি এবাৰ আমি আহিছোঁ গামচা কাটিবৰ কাৰণে এডাল গাছ এইবিলাক গামচা চবতে আছে আমি মেইনডাল কাটি আহিছোঁ মানে কাৰণটো কি আমি মেইন সেইকাৰণে গামোচা বুলি কয় চবৰে নিজৰ কথা যি কয় হাতী অসমীয়া নে আমি হাতী অসমীয়া মানুহ ভাই আৰু ন কম্প্ৰমাইজ তাৰমানে নে কি ন কম্প্ৰমাইজ আমাৰ ভাষা চেঞ্জ নকৰোঁ
আৰু যেনেকে গাছত আম কঁঠাল লিচুক পৰিলে লাগে। লাগে গামোচা লাগছি এই ক'ৰবাত গাছিয়ে লাগা নাই লাগছি বা বঢ়িয়া লাগছি ন ভাল লাগে কোনবা লেখছি অ আর প্লাস আর ফর রূপম আর plus জি ফর J। কোন কি থাকলি বঢ়িয়া এই যা মোৰ নামে দিয়ে নাই বাকী নামে দি আছে এত প্ৰেমিক মহা মানে এৰা নাই গাত গাত দে দে আমি গাইস গাথো আছে মজবুতকে গাঁঠবি যিমানে ভাল গাছি দিবি সিমানে টকা পইছে টকা পইচা নালগে আমাক কি লাগে ভিউয়ার্স লাগে ভিউয়ার্স লাগে আমি ভগৱানক ভাল পোৱাৰ কাৰণে দৰ্শন কৰিব আহিছোঁ টকা পইচা কাৰণে আহা নাই হয় না জানো দি কৃষ্ণ লগো নাই বঢ়িয়া দেখো দিছি ঠিক নেপালো কোনে বৰে দি উঠাইছি না নাই নাই ডুঙৰ মাই দে ঘৰৰ পাই গাছ লৰি গৈছে ইমান জ্বৰত গাঁঠি আছে তহঁতে মই লৈ ৰোৱা নাই দি মই লৰা নাই মৰামত দিছো এই পাতো সৰিলে আছো জোৰকে গাঠি মই দুখ পাব গাছডালো কষ্ট নেদাওঁ আমি লাগা হলে তোক ভগৱানে যে গাঠি আছে সি লাগা হলে তোকে 2 চুট মাৰিম কিন্তু ভগৱানকে নকৰোঁ না তিৰি চিৰি কাৰণে সেৱা চেৱা কৰ নাই নাই তিৰি নাথাকে আতি লাগে হে গমে নাপাওঁ পৰিক্ৰমা কৰিব লাগিব বোলে 3 পাক ঘূৰিব লাগিব কৃষ্ণ 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 ক'ত লেখা আছে আৰম্ভ কৰিব হয় এই ঠিক কথা কৈছে আমি গমেই নাপাওঁ ভাই চেনেলটো সাবস্ক্রাইব কৰ লাগে সিহঁতৰ কাৰ চিন্তাল জহাই দি দিছি হে কাচিন্দাৰে দিন নেই নেগেলি হামে হেতে খাতা অংকটো কৰি ল'বি নহ'লে বেছিকৈ ঘূৰা গেলি বেয়া নাম্বাৰ 1 কৃষ্ণ পৰিক্ৰমা কৰি দিলা আমিতো একো নাজানো তই কিন্তু ভাল জানা চলি এটা লৈ আহিছে কি এইগিলা জানা চলি বহুত আমি ভুল কৰি দিছিলো এটা শুদ্ধ কৰি দি দৌৰি দি আছে চবে ফটো উঠি আছে ইয়াতে ধুনীয়াকে আৰু গাছডাল কিমান ডাঙৰ চাক বাপৰে বা গামোচাই গামোচা চাক বাপৰে বাপ কিমান গামোচা এইয়া ধুনীয়া গামোচা চাৰিওপিনে গামোচাই গামোচা গাইজ সেই ৰাতিপুৱা 6টাৰ পৰা গাড়ী চলে কি বেয়াকে আহি পালো তই ইয়াতে চলোৱাই নাই ই চলোৱাই নাই এনেই কৈ ৰঙিয়াক লাগি চলিছো গাইজ এনে এইগিলা হয় মই চলালো তাৰ বোলে কঁকালৰ বিষ বিষ। গাড়ী চলালো মই মোৰ এখন তাপলে বিষ উঠছি বুলি একো হোৱা নাই গাইজ আৰু কি ধুনীয়া চাওকচোন এটা আমি অলপ নদী নহয় চৰি খাল পুখুৰীটো অলপমান ঘূৰোঁ ধুনীয়াকে এনেকুৱাতো আগত যায়েই আছে গাইজ ইয়াতে কৃষ্ণৰ প্ৰতিটো মুহূৰ্ত ইয়াতে আছে পুৰা ধুনীয়াকে ইয়াতে ৰাসলীলা এফালে এই কাপোৰ চোৰ কৰি থাকোঁতে এফালে গৰু চাৰি থাকোঁতে এফালে এইটোত নাম কি আছিলে বগুল্য নহয় নহয় কিবা বেলেগ নাম আছিল ৰ এইটো ঔষধটোৰ নাম কিবা বেলেগ আছিল বুঝতে বাদ দি বুঝু নাই বতৰি আছে কৃষ্ণৰ কালিয়া দমন সেফালে কিবা বিয়াৰ পানী তুলিব হৈছে বিয়াৰ পানী তুলিব আহিছে মই কৈছিলো নে বিয়া আছিল বুলি ইয়াতে বিয়াৰ পানী তুলিব আহিছে আহা থাকিলে ভগৱানৰ ফটোৱে ফটো কি লাগব কেজি কেনেকৈ দিছে দাদা এবাৰ পৰঠা খাব সোমাইছে পৰঠা খাইছে পুৰি চৰি পুৰি পৰঠাই নেকি ইমান ডাঙৰ পৰঠা পুৰি বনাইছে গাইজ খাই ল'লো খাই লৈ কিনে এতিয়া আমি অলপ ঘূৰি আছো জাগা চাই আছো কেনেকুৱা জাগা হাৱাই কাম আমাৰ খালি খাৱাই কাম পাঠশালাটো খাইছিলো পুৰিয়ে ঘুগনিয়ে কিবা পিঠি খাম বিৰিয়ানী আমি এইবাৰ ভেজ বিৰিয়ানী খাম ভেজ আলু খান নাই দি বিৰিয়ানীত আলু এইগিলা নাপায় নকবা আলু খান নাই এইগিলা নকবা এইগিলা বেয়া কথা গাহৰিৰ নাম কৰিলে পাপ বোলে ইয়াতে নকবি এটা বস্তু দেখা পালো আহি কি এইটো হৈছে ময়ূৰ আৰু শহাও আছে
এইটো এটা ময়ূৰ আৰু ময়ূৰ আছে ময়ূৰটোৰ সেই নাই পাংখা কেইখন নাই মতা নহয় মাইকী এইটো মাইকী বাবু হাই নাইচ ডে হেপেন হেল্ল' বাবু নে মাইকিনে তোমাৰ খবৰ কেনে বাকী চব ঠিক আছে আৰু ভালে তো আকলা এটা মানুহটো দেখি কামত গৈছে চকু উলিয়াই আনিব কিন্তু ফুটে ফেলে গম পোৱা নাই তোক চাই আছে চকু বাহিৰে হয় দেখিছে নে আমাৰ মাই যে সেই হেৰিৰ পৰা নিছে সেই ময়ূৰৰ হেৰি নীলি ঐ ওপৰত থাকে নেকি মাথা নহয় জিত থাকে তই বস্তু চিন্তা কৰ মতা গীতৰ কি ধুনীয়া পাখা মাইকী গীতৰ কিয় নাই এই হেৰি নে এই মাইকী ফিমেল বাইদেউ তো কাহ নাখাই পেলাই সি ঘূৰি আছে ঘূৰি আছে খাবাৰ লগত লিলিমাই কৰি দাদা এটা বৌ চৰি বাইদেউ বন্ধাকবি খা ঐ এই বন্ধাকবি খাই তই এটা বস্তু চিন্তা কৰ সিংহৰ মাইকী গীতৰ লোম নাই গলত মতা গীতৰ আছে ময়ূৰৰো সেনেকুৱা চিষ্টেম মতা গীতৰ পাখা মেলে মাইকী গীতৰ ফৌচ ময়ূৰে আকৌ কি খায় বন্ধাকবি খাইছে বন্ধাকবি কিবা এইগিলা খাই আছে কিন্তু এতেবা কি দে আমি আনি দিব পাৰিলো ই বন্ধাকবি খাই ফুলকবি আবি ফুল ঐ কি খা তাতে খা আংলি খা আংলি ক'ত বৰকে মাথা মাৰি আছা পুহিব পাৰিবি নেকি ঘৰত তোক চিনি পাইছি কিয় কৈছোন একে বংশধৰ বুলি গম পাই গৈছি আমাৰো আছিল আগতে এতিয়া নাই বাৰু তহঁতৰ এইগিটা নহয় সেইগিটা নহয় গাইছ এইবাৰ বোলে কিবা মইন সত্ৰ নে কিবা আছে তাকে যাবাক লাগি আহিলো 3 কিলোমিটাৰ মান হ'ব তাক লাগি যাওঁ সংঘ বিচাৰি ইমান ঘূৰিছি ইয়াতে কিবা মইন সংঘ বিচাৰি আমি ভাগেৰি গেলো গোটাকেইটাতে বহিব দিছি এতিয়া ধুনীয়াকৈ অলপ পিছত মানে প্ৰসাদ নিব সেইকাৰণে বহি লৈছোঁ গাইছ আমি ইয়াতে বহি আছোঁ ধুনীয়াকৈ অলপ চায়াত প্ৰসাদৰ কাৰণে ৰখি আছোঁ অলপ পিছত বোলে প্ৰসাদ দিব সেইকাৰণে আমি ৰখি আছোঁ চবেই ইয়াতে বহি আছে অকণমান মোবাইল চাই আছে এইবাৰ হৈছে শালটো পাৰত অলপ বহিবাক লাগি এতিয়া ধুনীয়াকৈ চিৰিত আমি অলপ বহি লওঁ ভৰি চৰি ধুই ল'লোঁ একেবাৰে কিন্তু ফাইনেলি কষ্টৰ মূৰত প্ৰসাদ পালোঁ ইমান টাইম ৰখিব লগা হৈছে প্ৰসাদৰ কাৰণে একবাৰ বহু কিন্তু থেই থাকিলি নাতে বহি লৈ আহিলোঁ কিবাকৈ বিৰাক্তি লাগি গৈছে নেকি ৰখি প্ৰসাদ ললি না নাই ফাইনেলি ল'লোঁ তহঁতৰ কাৰণেও আনিছোঁ থেংক ইউ হ'ব দে কিন্তু ভগৱানৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু চব আছে চব আছে কিন্তু ইমান কষ্ট হৈছিল হোৱাত বহু নেদে চেলিও নেদে বহু আকৌ নেদে লাইনত নাথাকে নহ'ব বহুত কষ্ট হৈছিল ফাইনেলি মন্দিৰটো বাই কৰি দিওঁ মানে আমি ইয়াতে মানে ভাত নাখাওঁ কাৰণ ইয়াতে বহুত দেৰি লাগি যাব প্ৰসাদটো লওঁতে ইমান টাইম লাগছে যাই কিনে ক'ৰবাত ভাল দোকান চোকান পালি এটা খাই ল'ম এটা বাজিল আৰু ভাত খাওঁতে বহুত দেৰি 5:06 বাজি যাব চ' বলুক আৰু খেলাব লাগব সেইকাৰণে আমি সোনকালে যাম এই ভাত খাব সোমাইছোঁ এইফালে বাজত কিবা অলপ খাই যাওঁ ভোক লাগছে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই কিন্তু খাইছোঁ বহুত বস্তু কিন্তু ভাত খোৱা নাই চ' ভাতকেইটা খাই লওঁ বল এই অলপ কমকৈ খাওঁ এই কমকৈ খা ঘৰত যা খাব লাগব ভাত চাত খাই ল'লোঁ ধুনীয়াকৈ গোটা পেট ভৰে খাইছোঁ গোটা গাহৰি মাংস দি এতিয়া যাওঁ ঘৰত আৰু নৰখাকৈ একেবাৰে যাম মান নৰখোঁ আৰু এই অলপ টাইম ৰখি ৰেষ্ট লৈ একেবাৰে যাই খাওঁ গাইজ ফাইনেলি ঘৰ আহি পালোঁ অলপমান লাগছি ভাগাৰ অলপ ৰেষ্ট লওঁ ফাইনেলি আহি পালা এই মুখখন দেখাই নাই আন্ধাৰত বাপ্পা কিমান দিনৰ মূৰত এসপ্তাহৰ মূৰত আমি আহিলোঁ চাকচেছ হ'ল আৰু ফাইনেলি বঢ়িয়া বাকী চব ব্যৱস্থা কৰি আছোঁ অ'কে খানা এটা লাগব কিন্তু অঁ যা আমাৰ খানা এফালে আমাৰ খানা চলি আছে খাহীৰ মূৰো আৰু মানে মাংস মিক্স আছে তাৰমানে মিক্স এফালে আমাৰ খানা চব বস্তু ৰেডি হৈ আছে এফালে খানা হ'ব খানা চানা খাই লওঁ মন্দিৰৰ পৰা আহিলোঁ নে আমাৰ খানা ষ্টাৰ্ট খাহীৰ মূৰো কৈয়ে আমাৰ মাংস সানি ওলাই লওঁ গাইছ মই মাংস সানি ওলাই লওঁ ফ্ৰিজত ভৰাই থৈ দিয়া আছে তাৰমানে মাংসটো এই শ্ল'লি বেটা শ্ল'লি এই গাইছ মাংস Yellow mangsu. Maংস দি দিছি একেবাৰে গাইছ ভাত চাত খাই ল'লোঁ এতিয়া মই ঘুমো ৰাতিপুৱাৰ পৰা মানে কালিৰ পৰা ঘুমোৱাই নাই চ' সেইকাৰণে এতিয়া ঘুমো ভিডিঅ'টো সমাপ্ত কৰোঁ লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগ পাই আছোঁ এটা আনাদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই চায়নৰা পিছ